হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলো ভালে আছে। আৰু এয়া ভাইটিয়ে ঘৰ মুচি আছে। মানে আজি আমাৰ এই যে ঘৰ ষ্টাৰ্ট কৰিছিলোঁ সেই আজি মানে ঘৰটো মানে ল'ব আৰু মানে থুলমূল কৰি, যিহেতুকে মাহঁতে একো কৰিব নোৱাৰে আইতা ঢুকোৱাৰ কাৰণে। আৰু এয়া খুৰীমাহঁতে সকলোবিলাক যোগাৰ কৰি দিছে। প্ৰসাদবিলাক মানে শৰাই যি আগবঢ়াইছে ঘৰ লোৱাৰ নামত। আৰু এয়া খুৰীমা আৰু মাহঁতে তেনেকৈ কৰিছে। আৰু এয়া মায়ে চাকি ধূপ জ্বলাই দিছে ইয়াতে। তাৰপিছত খুৰীমাহঁতে মানে মোৰ 8 মহীয়াও কিবা এটা নিয়ম আছে ইয়াতে, সেই 8 মাহৰ নিয়মটো ইয়াতে মানে কৰিছে। খুৰীমাহঁতে গোটেই প্ৰসাদৰ যোগাৰ কৰিছে। এয়া ঘৰ লোৱাৰ যি শৰাই দিছে, সেই শৰাইখন থুলমূলকৈ এনেকৈ দিছে। ভালকৈ কৰিব, পিছত কৰিব। আৰু এয়া খুৰীমাই এইবিলাক যোগাৰ কৰি আছে। তাৰপিছত নাম মাতিছিলে, এই মানে যি 8 মহীয়াৰ নাম বুলি কয় সেই নামটো মাতিছিলে। এই নামতীসকলে নাম ধৰিলে। তাৰপিছত খুৰীমাহঁতে আৰু মানে ভাতৰ যোগাৰ কৰিছে। নাম ধৰা শেষ হ'ল। এইবাৰ আমি প্ৰসাদ খালোঁ, সেৱা কৰিলোঁ, প্ৰসাদ খালোঁ। তাৰপিছত মানে খুৰীমাহঁতে যি ভাত আঞ্জা যোগাৰ কৰিছে, এয়া মাহঁতে লগ লাগি গোটেইকেইটাই কৰিছে। আৰু ভাত হৈ গ'ল। এতিয়া আমি গোটেইকেইটাই মিলি ভাত খালোঁ। নিৰামিষ আছিলে, পনীৰ আছিলে, তেনেকৈয়ে ভাত খালোঁ। আৰু এয়া খুৰীমাহঁতে এয়া গোটেইবিলাককে দি আছে। খুৰীমাহঁতে এনেকৈ সাজি থাকোঁতে মই ক'লোঁ যে এবাৰ ইফালে চাই পেলাই হাঁহি দিয়াচোন। গোটেইকেইটাই ইফালে চাই পেলাই হাঁহি দিলে। আৰু এতিয়া আমি খোৱা বোৱা কৰিলোঁ আৰু গোটেই ভাত সাজি দিলে। তাৰপিছত মাহঁতে খালে, এয়া মা আৰু খুৰীমাহঁত। আৰু এনেকৈ আমাৰ গোটেই দিনটো কমপ্লিট। আৰু এনেকৈ হাঁহি ধেমালি কৰি গোটেই দিনটো পাৰ কৰিলোঁ আমি। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব। এয়া নামৰ মাজতে আমি দুটাই লোৱা ফটো।